নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আপোনালোকৰ হোষ্ট ৰাণা আৰু মোৰ ইউটিউব চেনেললৈ আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি মই বনাম কাৱৈ মাছৰ লগত ফুলকবি আৰু বিলাহীৰ জোল। একো মছলা নালাগে, অকল লাগে আদা, নহৰু, কেঁচা জলকীয়া আৰু কেঁচা হালধি। আহকচোন ভিডিঅ'টো চাই থাকক আপোনালোকে মই কেনেকৈ বনাই আছোঁ। মাছখিনি বাচি থাকোঁতে এজনীয়ে চৰিয়াটোৰ পৰা জঁপিয়াই বাহিৰ হৈ গ'ল, তাকো ধৰি আনিছোঁগৈ মই। তো জিন্দা কাৱৈ সেইটোৱে দিগদাৰ, ভালকৈ ধৰিবও নোৱাৰি, নহ'লে কাঁইতে বিন্ধে, সেইকাৰণে চাই চিতি বাচিবলগীয়া হয়। ইয়াত 3জনী মাছ মই একো নকৰাকৈ থৈ দিছোঁ। অলপ চাফ কৰিলোঁ মাছখিনিৰ পাছতে ইয়াৰ গোটেই বাকলিখিনি লাগি গ'ল, সেইকাৰণে মই অলপ মোহাই লৈছোঁ। আজি যিহেতু দেওবাৰ, গতিকে ৰাতিপুৱা ভাবিলোঁ ফুলকবি আৰু বিলাহী লগত মাছৰ চব্জি এখন খাওঁ, তাকো একদম বইল কৰি খাওঁ, একদম গাঁৱৰ ষ্টাইলত। মানে আমাক কি কি লাগিব, ফুলকবিটোত আমি লগাইছোঁ ধনিয়া, তাৰপিছত আছে আমাৰ বিলাহী, জলকীয়া, এইটো হৈছে নহৰু, আদা, হালধি, কেঁচা হালধি, নিমখ আৰু জালুক। এইখিনিয়ে আমাক লাগে আৰু বেছি নালাগে। আৰু আমাক লাগিব, আমি মাছ যিহেতু বনাম, এইখিনিয়ে হৈছে আমাৰ মাছ। যিহেতু আমি চব্জিখন বইল কৰিম, গতিকে কেৰাহীখন পাতি লোৱাৰ পিছত আমি পানী অলপ পানী ঢালি দিছোঁ। যেতিয়ালৈকে পানীখিনি ভালকৈ উতলি নাহে তেতিয়ালৈকে আমি ইয়াত কোনো ধৰণৰ শাক পাচলি নলগাওঁ। গতিকে আমি অলপ পিছতে ইয়াত ঢাকোন মাৰি পানীখিনি উতলিব দি লওঁ। এতিয়া আমি কেৰাহীখন ঢাকি দিছোঁ। ঢাকনিখন খুলি চালোঁ, পানীখিনি উতলিছে। এতিয়া আমি ইয়াত ফুলকবিখিনি দিব পাৰোঁ। ফুলকবিখিনি দি দিছোঁ। ফুলকবিৰ লগতে আমি বিলাহীও দি দিছোঁ, আৰু বিলাহীটো দিয়াৰ পিছত আমি ঢাকন মাৰি আকৌ ইয়াক উতলিব দি লৈছোঁ। প্ৰায় 5 মিনিটমান উতলিব দিয়াৰ পাছত আমি ঢাকনিখন খুলি ইয়াত প্ৰয়োজন অনুসাৰে নিমখ, আদা নহৰুৰ পেষ্ট, তাৰপিছত হালধি আৰু জলকীয়া কাটি আকৌ ঢাকন মাৰি 10 মিনিটমানৰ কাৰণে উতলিব দিলোঁ। দহ মিনিটমান উতলিব দিয়াৰ পাছত আমি ঢাকনিটো খুলি আকৌ মাছখিনি দি মেলি আকৌ ঢাকি পেলাই আৰু 10 মিনিটৰ কাৰণে আকৌ উতলিব দিলোঁ আমি। 10 মিনিটমান উতলিব দিয়াৰ পাছত আমাৰ লাষ্ট ষ্টেজ পাইছেগৈ চব্জিখিনি, আৰু আমি ধনিয়াখিনি হাতেৰে ছিঙি দিছোঁ। মই কটাৰী ইউজ কৰা নাই। আৰু ধনিয়াখিনি দিয়াৰ পাছত মই হেতাখনেৰে অলপ লৰোৱাৰ পাছত আকৌ এবাৰ ঢাকনিটো দি 1 মিনিটমানৰ কাৰণে মই অলপ উতলিব দিলোঁ। তাৰপিছত লাহেকৈ আমি নমোৱাৰ পাছত আমাৰ থালিখন মই সজালোঁ। আজি যিহেতু দেওবাৰ আছিলে, গতিকে আজি একেবাৰে আমাৰ তেল নিদিয়া চব্জি আমি বনাইছিলোঁ। এফালে দেখিছে আপুনি কাৱৈ মাছ, ফুলকবি, বিলাহীৰ লগত ৰন্ধা তৰকাৰী। তাৰপিছত এইফালে দেখিছে আপোনাৰ পাতত দিয়া মাছ আছিলে, তাৰপিছত গাহৰিৰ পোৰা আৰু মাছ পোৰা আছিলে লগতে, আৰু পিঁয়াজ, বিলাহী আৰু ভোট জলকীয়া দি আজিৰ সাজটো ধুনীয়াকৈ মই খাম বুলি ৰেডি কৰি দিছোঁ। তো আপোনালোকে ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব বুলি আশা কৰিছোঁ মই। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় আপোনালোকে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।